এটা কমেন্ট আৰু এটা ভিডিঅ' আচলতে কমেন্টৰ ওপৰত এটা ভিডিঅ' বনাবলৈ গৈ আছো মই আপোনাৰ গুৱাহাটীৰ পৰা কৈছো হয় গুৱাহাটী লখৰাকণাৰ পৰা হয় এটা কমেন্ট আৰু এটা ভিডিঅ' আচলতে কমেন্টৰ ওপৰত এটা ভিডিঅ' বনাবলৈ গৈ আছো কমেন্টটো কি আপোনালোকৰো হাঁহি উঠিব অসম বয় মানে আছাম বয় বুলি আছে ভিতৰত গৈ গম পালোঁ তেখেত ডিফেন্সৰ লগতো তেখেতে জড়িত 48টা ভিডিঅ' দি ৰাখিছে আৰু আচলতে 52.5K তেখেতৰ ছাবস্ক্ৰাইবাৰো আছে কমেন্টটো হ'ল যে দাদা মুৰ্গী বিক্ৰী কৰা পইচাই দি দাঁতৰ ফাঁকটো মাৰিব লভ চিন এটাও দিছে কথাটো হ'ল আজি আপোনালোকক জনাম যে এই দাঁতটো মোৰ এই যে দাঁতটো মই দেখা পাইছে আপোনালোকে এই দাঁতটোৰ প্ৰকৃততে মোৰ হৈছিল কি বা কিয় হ'ল এনেকুৱা আচলতে মই যিটো মানুহটো আপুনি ভগৱানে দিয়াৰ যিখিনি আমাৰ বস্তু দিছে সেইখিনি দি পেলাই মই আচলতে চলা ফুলা কৰি আছোঁ বেলেগ একো মই না ফুলি ফুটাইছোঁ না কিবা চুলি কালাৰ কৰিছোঁ না বোলে মুখৰ শ্বেপ মই চেঞ্জ কৰিছোঁ চিম্পুল ল'ৰা আচলতে মানে ভগৱানে যেনেধৰণে আমাক শৰীৰটো দিছে সেইটোৰ ওপৰতে গোটেই চলা ফুৰা কৰি আছোঁ চিম্পুলত থাকি মই ভাল পাওঁ দাড়িটো চুলিটো নখকেইটা কাটো কাৰণ এইকেইটা বাঢ়ি যায় দেখিবলৈ বেয়া হয় সিমানখিনিয়ে অকণমান মানে নিজক অকণমান চেঞ্জ কৰি ৰাখিবৰ কাৰণে চেষ্টা কৰোঁ আগতো দুটামান কমেণ্ট আহিছে আচলতে মোৰ সময়ৰ আচলতে বহুত অভাৱ হৈ থাকে কমেণ্ট পঢ়িবলৈ বা ৰিপ্লে কৰিবলৈ আপোনালোকে মোৰ এনেকুৱা হৈ গৈছে চাওক নিজৰ যিখিনি কাম মই নিজে মেইনটেইন কৰিব লগা হয় তাৰপিছত আপোনাৰ ইয়াতে ফোনত আচলতে আজিকালি নাম্বাৰ দিওঁ দিনটোত 30টা 40টা 20টা নতুন নতুন আমাৰ পালকৰ ফোন থাকে প্ৰায় 10 মিনিট 15 মিনিটকৈ কথা পাতিবলগীয়া হয় কেতিয়াবা দুই এজনৰ ফোনটো ৰিচিভ কৰিবও নোৱাৰা চিটুৱেশ্যন হয় কাৰণ নিজৰ কামখিনি কৰি থাকোঁতে বা সব সময়ত আপুনি ফোনটো ৰিচিভ কৰি কথা পাতি থকাও সম্ভৱ নহয় যিখিনি মিছ কল পাওঁ কল বেক কৰোঁ বা যাক যাক মেছেজ ৰিপ্লে কৰিব লাগে মেছেজ ৰিপ্লেও কৰোঁ বা চাওক হোৱাটছএপ থাকে মেছেঞ্জাৰ থাকে ফেচবুক পেজ থাকে আপোনাৰ ইউটিউবৰ কমেণ্ট থাকে প্লাছ নিজৰ ফোন থাকে এইখিনি থাকে নিজৰ কামখিনি থাকে নিজৰ ছোৱালী স্কুল অনা নিয়া নিজৰ ঘৰৰ কামখিনি ফাৰ্মৰ কামখিনি গোটেই সকলো কাম মই নিজে কৰি আছোঁ সেইকাৰণে কেতিয়াবা দুই এটা কমেণ্ট দিয়াত মানে ৰিপ্লে কৰাত অকণমান অসুবিধাও হয় বা দিব নোৱাৰিবও পাৰোঁ সময়মতে তাত আপোনালোকে বেয়া চেয়া নাপাব কিন্তু এই কমেণ্টটো আপোনালোকক অকণমান জৰুৰী বুলি মই ভাবিছোঁ কাৰণ মই আপোনালোকক ভিডিঅ' বনাই থাকোঁ ভিডিঅ' বনাই থাকিলে হয়তো কিছুমানৰ মনত ধৰি লওক তেনেকুৱা এটা থাকে যে এই দাঁতটোৰ কাৰণে দেখিব বেয়া লাগে বা কিবা লাগে এনেকুৱা নহয় আচলতে অসমৰ আমাৰ ডিফেন্সৰ দাদা ছাৰ আচলতে তেখেতক মই জনাইছোঁ আপুনি মোৰ ভিডিঅ' বনাওঁতে মোৰ শব্দ কিবা খেলি মেলি পাইছে নেকি ধৰি লওক মোৰ দাঁতটো বোলে মোৰ শব্দ কিবা খেলি মেলি হৈছে বা কিবা তেনেকুৱা কিবা প্ৰব্লেম পাইছে নেকি অকণমান দেখাত বেয়া হৈ আছে এইটো মই মানিছোঁ আৰু সেইটো মই সলনি কৰাটো বেছি দিন নালাগে অকণমান সময়ৰ কাম সলনি কৰি পেলাব পাৰোঁ কিন্তু মই যেতিয়া সৰু আছিলোঁ তেতিয়া মোৰ এই দাঁতটো মানে বেয়াকৈ ওলাইছিলে ওপৰেদি ওলাইছিলে হা তেতিয়া মই মাৰ লগত গৈ পেলাই ডক্টৰৰ ওচৰত দাঁতটো মই সৰুৱাই দিছিলোঁ সৰুৱাই দিয়াৰ পাছত ধৰি লওক যেতিয়া সময় হৈ গ'ল সময় হৈ যোৱাৰ পাছত লাহেকৈ মানে যেতিয়া মানে সৰুৱাই দিয়াৰ কাৰণে দাঁতটো সৰুৱাই দিয়াৰ পাছত ছেকেণ্ড টাইম যেতিয়া দাঁত গৈছে সেই দাঁতটো বেয়া ওলাইছিলে প্ৰথম দাঁতটো নহয় আচলতে সৰাই দিয়াৰ পাছত ছেকেণ্ড টাইম এনেকৈ এটা সৰুকৈ চাওক দেখিছেনে দুটা দাঁতৰ মাজত আচলতে সৰুকৈ অকণমান এটা দাঁত ওলাই গ'ল এই দাঁতটো মই কেইবাবাৰো ভাবিছিলোঁ যে মই সৰুৱাই পেলাই নতুন দাঁত এটা লগাওঁ নেকি কিন্তু অৰিজিনেল বস্তুটো সদায় ভাল এতিয়া অৰিজিনেলটোক যদি মই আঁতৰাই দলিয়াই পেলাই মই যদি নতুন এটা মানে চাইনিজ মাল লগাবলৈ হয় তেতিয়াহ'লে মোৰ কোনোবা এটা সময়ত ভিডিঅ' বনাই থাকোঁতে যদি দাঁতটো সৰি পৰে তেতিয়াহ'লে মই সেই ভিডিঅ' বনাই থকাৰ জনৰ ফ্ৰণ্টতো মই লাজ পাম আৰু আপোনালোককো ভিডিঅ'টো দেখুৱাব নোৱাৰিম গতিকে বা কেতিয়াবা দেখুৱালেও আপোনালোকেও সকলোৱে হাঁহিব যে ইয়াৰ দাঁতেই সুলকি পৰিছে গতিকে অৰিজিনেলটো সদায় ভাল আৰু দেখাত অকণমান বেয়া হৈছে সেইটোত আপোনালোকে অকণো মানে হেৰি নকৰিব মই আচলতে ভিডিঅ'টোত কি দেখুৱাব চেষ্টা কৰি আছোঁ কি বুজাব চেষ্টা কৰি আছোঁ মই সেইটোহে আপোনালোকক মই বেছি মানে ইম্পৰ্টেণ্ট বুলি ভাবোঁ কাৰণ কেলৈ আপোনালোকে মোক 10 মিনিট 15 মিনিট সময় এটা দিব সেই সময়টোত মই আপোনালোকক কিবা এটা দেখুৱাবলৈ কিবা এটা ভাল পজিটিভ কিবা এটা দেখুৱাব পাৰিছোঁ নাই মই সেইটোহে ভাবোঁ অদৰকাৰী যিখিনি থাকে সকলো কাটি মেলিহে দৰকাৰীখিনি দিবৰ কাৰণে চেষ্টা কৰোঁ অদৰকাৰী ভিডিঅ' আজিলৈকে দিয়া নাই কিন্তু মানে মনো নাযায় দিবলৈ কাৰণ অদৰকাৰী ভিডিঅ' হ'লেতো মই সদায় দিব পাৰোঁ ডেইলি দিব পাৰোঁ আজিকালি ভিডিঅ'ত দিয়াৰ মোৰ গেপ হৈ গৈছে কিয় জানেনে ক'তো যাবলৈ সময় নোপোৱা হৈছোঁ ভাল ভিডিঅ' বনাবৰ কাৰণে গৈ পেলাই সময় নোপোৱা হৈছোঁ ভিডিঅ' নাই তেনেকুৱা ধৰণৰ নহয় যাবও সময় নোপোৱা হৈ আছোঁ সেইটো কথাৰ কাৰণে ভিডিঅ' দিয়াৰ এটা গেপ হৈ আছে গতিকে আচলতে আপোনালোকে কওক মই দাঁতটো সৰুৱাই পেলাই
মুৰ্গী বিকাৰ পইচাটো বাৰু ঠিকে আছে, মুৰ্গী বিক্ৰীতো যথেষ্ট পইচা পাই থকা যায়, পোৱালি বিক্ৰী কৰি আছোঁ। গতিকে সেই দাঁতটোৰ বেছি পইচা নহয়, গতিকে পইচাৰ অভাৱত মই দাঁতটো যে সলনি কৰা নাই, তেনেকুৱা ধৰণৰ কথা নহয়। মই অৰিজিনেলটোক মই দলিয়াই পেলাব বিচৰা নাই, যিমান দিন চলি থাককচোন বোলো, ইনেওতো এদিন চব সৰিবই। গতিকে এতিয়াতো মোৰ একো প্ৰব্লেম হোৱা নাই, পাৰ্চনেলি মোৰ একো 1%ও তাতে মোৰ প্ৰব্লেম হোৱা নাই, না মই শব্দ উচ্চাৰণ কৰোঁতে মোৰ কিবা খেলি মেলি হৈছে, দাঁতটোৱে মোক কিবা বিষ দি আছে, কিবা দি আছে, 1%ও মই দাঁতটোৰ পৰা প্ৰব্লেম পোৱা নাই। গতিকে আপোনালোকে কমেণ্ট কৰিব, যদি বেয়া দেখিছে, সৰহসংখ্যক আমাৰ বন্ধুৱে যদি মোক কয় যে ঠিক আছে আপুনি সলাই পেলাম, একো ডাঙৰ কথা নহয় দাঁতটো সলাই দিয়াটো, দেখিবলৈ ভাল লাগিব। আপোনালোকে যিটো ভাল দেখে সেইটোৱেই আজিকালি কৰিব লাগিব দিয়কচোন। আৰু ছ'চিয়েল মিডিয়াত 2-এটা ভিডিঅ' বনাইছোঁ যেতিয়া আপোনালোকৰ 2-এটা কথা মই শুনিবও লাগিব। কিন্তু মই ভাবোঁ অৰিজিনেল বস্তুটো দলিয়াই নেপেলোৱাই ভাল হ'ব নেকি। গতিকে চাইনিজ মালটো কেতিয়াও মানে হেৰি কৰিব নোৱাৰিম আচলতে, মানে ইমান বিশ্বাস কৰিব নোৱাৰি আচলতে, হয়নে নহয়? আপোনালোকেও কওক কথাটো। আচলতে কমেণ্টটো কৰাত মই 1%ও বেয়া পোৱা নাই একো দেই। আপোনাক মই বেয়া বুলি ভাবি পেলাই আপুনি মোক মানে কোনোবা এজন সুচিন্তক, মানে ভাল চিন্তা কৰা এজন মোৰ বন্ধু, সেইকাৰণে আচলতে আপুনি কথাটো কৈছে। বাকী চব ঠিকেই দেখিছে। আপুনি যদি আপুনি ভাবিছে যে ইয়াৰ মাইনাছ পইণ্ট সেই দাঁতটোতে আছে, দাঁতটো ঠিক কৰি ল'বলৈ কৈছে, আপুনি মোক ভাল এটা উপদেশ দিছে, তাৰ কাৰণে মই ধন্যবাদ দিছোঁ আপোনাক। মই বেয়া ভাবি মেছেজৰ ওপৰত, কমেণ্টৰ ওপৰত ৰিপ্লাই ভিডিঅ' হিচাপে মই দিয়া নাই, আপুনি বেয়া নাপাব। এইটোৱে দি পেলাই মই এটা চিন, আপুনি চাওক ফেচবুকত বা ইউটিউবত বহুত ভিডিঅ' দিয়া মানুহ আছে, এনেকুৱা দাঁত আপুনি নেদেখে কিন্তু। গতিকে মই এটা আনকমন মানুহ যে আপুনি চীনা পৰিচয়টো দিব পাৰিব যে মাজত যে সৰু দাঁত এটা আছে সেইটোৱেই। গতিকে এটা মানুহৰ প্ৰত্যেকৰ এটা চিন দৰকাৰ বুলি মই ভাবোঁ। গতিকে ভগৱানে মোক এইটো এটা এক্সট্ৰা মানে হেৰি এটা দিছে, নিজৰ ষ্টিকাৰ এটা দিছে, বা পৰিচয় দিবৰ কাৰণে আপোনালোকৰ অসুবিধা নহ'ব বুলি মই ভাবোঁ। কাৰণ হাজাৰটা আছে, মানে লাখ কোটি পৰ্যন্ত আছে ফেচবুক বা ইউটিউবত ভিডিঅ' দিয়া ক্ৰিয়েটৰ, সকলোৰে ভিতৰত মই এটা আনকমন বুলি মোক ভাবক, আৰু আপোনালোকে চিনাকি দিয়াত সহায় হ'ব বুলি মই ভাবিছোঁ। দাদা অকণমান আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন। নমস্কাৰ, মই আপোনাৰ গুৱাহাটীৰ পৰা কৈছোঁ, গুৱাহাটী লখৰাপনাৰ পৰা। হয়, মই আপোনাৰ পৰা যিখিনি লোকেল কুকুৰা আনিলোঁ 150টা, হুম, আজি আপোনাৰ 12 দিন হৈ গ'ল, এটাও মৰ্টেলিটি নাই। আৰু ধুনীয়া গ্ৰথ হৈছে, বহুত মানে ভাল, যিমানখিনি ভাবিছোঁ তাতকৈ বেছি ভাল ৰিজাল্ট পাইছোঁ আমি। আচ্ছা। নিশ্চয় মোক আৰু 150টা লাগিব, আৰু আপোনাৰ পৰা অৰ্ডাৰ দিম মই। কাইণ্ডলি আপুনি যদি মোক দিয়ে, সহায় কৰে আৰু। হয়, নাই ঠিক আছে। আপোনাৰ বহুতেই ভাল, আপোনাক মানে কি ক'ম, মানে এটা মৰ্টেলিটি নাই এতিয়ালৈকে, বহুত ধুনীয়া। আজি কেইদিন হৈছে আপোনাৰ পোৱালিখিনি? আজি আপোনাৰ মোৰ 12 দিন হৈ গ'ল। 12 দিন হৈছে আপোনাৰ, একো মানে পোৱালি একো অসুবিধা পোৱা নাই, বা পোৱাত একো অসুবিধা পোৱা নাই আপুনি? হোৱা নাই? নাই, একো অসুবিধা নাই। ঠিক আছে দাদা, দিয়ক, ধন্যবাদ।